আজি 15 বছৰৰ পৰা বা 7 বছৰৰ পৰা বহুত কষ্টত ভুগি আছোঁ। আজি আমি যেতিয়া ভোট আহে তেতিয়া মৃত্যুঞ্জয় নাৰ্জাৰীৰ আৰু ৰবিৰাম নাৰ্জাৰী MLA এইবিলাকৰ BPFৰ তৰফৰ পৰা লগ আহি আমি BPFৰ সংগঠনৰ লোক হওঁ। তা আমাক কয় যে ভোট দিয়ক, আমি ৰাস্তা ঘাটটো বনাই দিম। ভোটের আগত কয়, যেতিয়া ভোট পাৰ হৈ যায় তেতিয়া আৰু খবৰ কোনো নলয়। কি সমস্যা ভুগি আছে আপোনালোকে? আমি সমস্যাটো বহু দিনৰ পৰাই ভুগি আছোঁ। এই গাঁওখনৰ নাম হৈছে 2 নং হাতীগড় গাঁও। 2 নং হাতীগড় গাঁও বংশীপাৰা বুলি কয় আৰু আদিবাসীও আছে আৰু বঙালী মানুহো আছে আৰু কেইজনমান বড়ো জাতিও আছে। আমি জনাওঁ যে আগত যিবিলাক দলং বনাই দিছে এমন সুবিধাজনক দলং বনাই দিয়া নাই। যেহেতু আমি আজি 15 বছৰৰ পৰা বা 7 বছৰৰ পৰা বহুত কষ্টত ভুগি আছোঁ। আজি আমি যেতিয়া ভোট আহে তেতিয়া মৃত্যুঞ্জয় নাৰ্জাৰীৰ আৰু ৰবিৰাম নাৰ্জাৰী MLA এইবিলাকৰ BPFৰ তৰফৰ পৰা লগ আহি আমি BPFৰ সংগঠনৰ লোক হওঁ। তা আমাক কয় যে ভোট দিয়ক, আমি ৰাস্তা ঘাটটো বনাই দিম। ভোটের আগত কয়, যেতিয়া ভোট পাৰ হৈ যায় তেতিয়া আৰু খবৰ কোনো নলয়। ল'ৰা ছোৱালী কেনেকৈ যায় স্কুল? ল'ৰা ছোৱালীতো সংকটজনক অৱস্থা। কণ ল'ৰা ছোৱালী কোনোবিলাক যাব লাগে 2 নং হাতীগড়ত এটা LP স্কুল আছে, ইয়াতে যায়। আৰু অলপমান ডাঙৰ ল'ৰা ছোৱালী আছে হাইস্কুল, গৰুফলা হাইস্কুলত, ME স্কুলত, এইবিলাক জেংকৰি পাৰ হৈ যায়। যেহেতু এইটো এটা বা ধৰি পাৰ হ'ব লাগে। যেহেতু এইটো আমি ৰাইজৰ পৰা বনাই দিছোঁ, যেহেতু এইটো নাথাকিলেহেঁতেন তেনেহ'লে 15 কিলোমিটাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মানে ঘূৰি যাব লাগিছিল। তো এতিয়া আমি ৰবিৰাম নাৰ্জাৰীক আৰু মৃত্যুঞ্জয় নাৰ্জাৰীক অনুৰোধ কৰোঁ, আপুনি যদি ভোটৰ আগত আহি ভোটেৰ কথা কৈ দলংবিলাকৰ দিব বুলি কয়, তাৰপৰা কিয় নাহে? ভোট পাৰ হৈ গ'লে কিয় নাহে? এতিয়া আমি জনাওঁ যে আমাৰ গাঁৱত আহিব লাগে, গাঁৱত আহি এই দলংবিলাক দেখিব লাগে, কেনেকৈ দিব লাগে। আপোনাৰ ওচৰত আমি এইটো অনুৰোধ জনালোঁ ৰাইজৰ পৰা। এইটোৱেই।